সমাগত হেপাহৰ ভোগালী বিহু। ভোগালী বিহুক লৈ এতিয়া প্ৰস্তুতি চলাইছে চহা অসমীয়াই। ভোগালী বিহু উপলক্ষে সুস্বাদু পনীয়া গুড় প্ৰস্তুত কৰাত ব্যস্ত মঙলৈৰ কৃষক। মঙলৈৰ মোৱামাৰীত চলিছে পনীয়া গুড় অৰ্থাৎ চুৰা প্ৰস্তুত কৰা কাম। মঙলৈত গুড়ৰ যথেষ্ট চাহিদা আছে বজাৰত, যাৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ীসকলে ক্ৰয় কৰে মঙলৈত প্ৰস্তুত হোৱা পনীয়া গুড় বা চুৰা। বানপানীয়ে জুৰুলা কৰা মোৱামাৰী অঞ্চলৰ কুঁহিয়াৰৰ খেতি লহপহকৈ বাঢ়িছে, ফলত হাঁহি বিৰিঙিছে কৃষকৰ মুখত। মঙলৈ মোৱামাৰীৰ উমেশ শইকীয়া নামৰ এইগৰাকী কৃষকে বিগত ২০ বছৰ ধৰি কুঁহিয়াৰ খেতি কৰি সফল হ'বলৈ সক্ষম হৈছে। কৃষক উমেশ শইকীয়াই ভোগালী বিহুৰ সময়ত বজাৰত গুড়ৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈ আহিছে আৰু যথেষ্ট লাভৱান হ'বলৈও সক্ষম হৈছে। এইবাৰ কৃষকগৰাকীয়ে ৩০০ টিং চুৰা প্ৰস্তুত কৰি মাঘ বিহুৰ আগতেই বজাৰত মুকলি কৰিব ভোগালীৰ বজাৰত। কি কম মানে এতিয়া বিহু আহিছে যদি প্ৰস্তুতি কৰিব লাগে, আগৰ পিছে কৰ্ম কৰা হিচাপে এইবাৰো আজি কেইবাদিন ধৰি লাগি আছোঁ। আকৌ বিহুৰ ওচৰলৈ এনেধৰণে লাগি থাকিবই লাগিব আৰু শেষ নহ'লে 7 বিঘা চুৰা কুঁহিয়াৰৰ খেতি শেষ হ'ব লাগিব। শেষ হোৱাৰ পিছতহে এৰিব পাৰিম। কিন্তু চুৰাৰ চাহিদাটো এই বিহুৰ লগতে বিহু পুহৰ পৰা বিহুৰ দিনলৈ সময়, তাৰ আগত পিছফালৰ দিগি বিহুৰ পিছত পেৰাগিলা মানে অলপ বজাৰ ধৰি বেচিব লাগিব। আৰু বিহুৰ আগত পেৰাটো, এতিয়া পুহত পেৰাটো গোটেইখিনি বেপাৰীয়ে লৈ ল'ব। বিহুৰ আগত বেপাৰীয়ে গোটেইখিনি মজুত কৰি লৈ ল'ব। বিহু বুলি ক'লে মানে চুৰা নহ'লে নহয়, চুৰা মানে বলিয়া হৈ থাকিব, পাগল হৈ থাকিব। মানে বিহু বুলি ক'লে মানে ইয়াতে কিমান কি হ'ব সেইটো মালিকেহে জানে। আমি মানে বহুত কিবা কিবি হৈ থাকে ইয়াতে, হৈ থাকে মানে কত মানুহ আহি ইয়াতে জমা হ'ব, টেমা লৈ টিং লৈ, কাৰোবাক টিং ধুনীয়াকৈ লাগে, কাৰোবাক কিলো হিচাপে 5 কিলো 10 কিলো। আৰু বেপাৰী হাতেতো লয়ে, এজনক দিলোৱেই 300 টিং অৰ্ডাৰ। তেওঁ 300 টিঙৰ অৰ্ডাৰ লৈ ইতিমধ্যে গৈছে আৰু 5 দিন পিছত আহিব। তেওঁ প্ৰতি টিঙত 1200, 1300, 1400 এই ডাঠ পাতলা লৈ। চুৰা বুলি ক'লিয়ে নহয়, মানে ডাঠ থাকে, পাতলা থাকে আৰু একদম ঢালাই মিঠাই থাকে, সেইটো 1400 টিঙত। মই 7 বিঘাৰ খেতি কৰোঁ। 7 বিঘাৰ খেতি বৰ্তমান 2 বিঘা 3 বিঘা ভাঙা হৈছে আৰু বাকীখিনি আছে, ভাঙি আছোঁ আৰু বিহুৰ ওচৰলৈ ভাঙি আছোঁ। লাভজনক মানে আমি বিশেষ লাভজনক পায়ে খেতিটো এৰা দিব পৰা নাই। বিঘা একে কম পৰিমাণত ধৰিলে 50,000 হয় আৰু 1400 বা 1200 হ'লেতো ওপৰততো থাকিলেই প্ৰতি বিঘাত 50 টিং হয়। হয় 50,000, 1000কে 50,000 হয়। আৰু বছৰটোত বা কিবা কিবি লাগি থাকে, বাকী অন্য তৰকাৰী খেতিত লাগি থাকিব নালাগে। কাতি মাহৰ লগাই থলোঁ, তাৰে ওপৰত বেহাৰ লগাই দিওঁ, বেহাৰটো উঠাই নিগনি কৰি দিলোঁ। সেই নিগনি কৰাৰ পৰা আৰু নালাগে, আৰু পুহৰ দিনত ভাঙিবৰ কাৰণে প্ৰস্তুতি হ'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ৰিপৰ্ট।